হেল্ল' বন্ধুসকল, মই ইউটিউব চেনেললৈ আপোনালোকক সকলোকে স্বাগতম। বন্ধুসকল, যদি আপুনি বহিৰাজ্যত আছে আৰু অসমলৈ আহিব বিচাৰে তেন্তে আপুনি নিশ্চয় 7428159966 নম্বৰত মিছ কল দিছিল। এই নম্বৰত মিছ কল দিয়াৰ পিছত আপোনাৰ মোবাইলত এটা লিংক পঠোৱা হৈছে SMS-ৰ জৰিয়তে। সেই লিংকত ক্লিক কৰাৰ পিছত আপোনাৰ মোবাইলত এনেধৰণে এটা পেজ ওলাব। এই পেজত লিখা থাকিব অসম চৰকাৰ, তলত লিখা থাকিব ভাৰতৰ অন্যান্য ৰাজ্যৰ পৰা অসমলৈ অহাৰ বাবে ইয়াত আবেদন কৰক। ইয়াত লিখা থাকিব এই পঞ্জীয়ন প্ৰক্ৰিয়া কেৱল বহিৰাজ্যত আবদ্ধ লোকসকলক ৰাজ্যত কোৱাৰেণ্টাইন ব্যৱস্থা প্ৰদান কৰা আৰু তেওঁলোকক নিৰীক্ষণৰ কৰাৰ বাবে প্ৰযোজ্য। ইয়াৰ দ্বাৰা ভ্ৰমণত অগ্ৰাধিকাৰ পোৱাৰ কোনো নিশ্চয়তা নাই। এই তথ্য সম্পৰ্কিত চৰকাৰী বিভাগক জনোৱা হোৱাৰ লগতে COVID-19 সম্পৰ্কীয় কোনো পদক্ষেপ নিশ্চিতকৰণ প্ৰক্ৰিয়াত ব্যৱস্থা কৰা হ'ব। ইয়াত লিখা আছে যে ট্ৰেভেল ডিটেইলছ, যাত্ৰাৰ তথ্যটো ইয়াত লিখা থাকিব। তাত আপুনি ট্ৰেভেল এজ যাত্ৰা হিচাপে ক্লিক কৰিলে আপোনাৰ ইয়াত থাকিব দল, পৰিয়াল ইয়া অকলে ইণ্ডিভিজুৱেল কেনেকৈ আহিব বিচাৰে তাত ক্লিক কৰি ডান কৰি দিলে হৈ যাব। তাৰপিছত নাম্বাৰ অফ ট্ৰেভেলাৰ্ছ, যাত্ৰীৰ সংখ্যা কিমানজন আহিব পাৰে লিখি দিলে হ'ল। তাৰপিছত ট্ৰেভেল এৰেঞ্জমেণ্ট, যাত্ৰা ব্যৱস্থা, আপুনি নিজৰ গাড়ীৰে আহিব বিচাৰে ইয়া চৰকাৰী হিচাপত চৰকাৰে আনিব বিচাৰে, চৰকাৰৰ প্ৰকাশন হিচাপে আহিব বিচাৰে, যিহত আহিব বিচাৰে তাত ক্লিক কৰিলে হৈ যাব। তাৰপিছত ট্ৰেভেলৰ ধৰণ, যাত্ৰাৰ ধৰণ কেনেকৈ আহিব পাৰে, কেনেকৈ ওৱান ৱে বা ৰাউণ্ড ট্ৰিপ। ওৱান ৱে মানে এক ছাইড আৰু ৰাউণ্ড ট্ৰিপ, এইটো বুজি পাইছে। তাৰপিছত ৰিমাৰ্কছ, ৰিজন দিব লাগে কিয় আহিব বিচাৰে আপুনি, তাত ৰিজনত লিখি দিলে হ'ল। যদি আপুনি ষ্টুডেণ্ট তাত লিখি দিয়ে হ'ল মই এজন ষ্টুডেণ্ট, মই ইয়াত অমুকাত থাকোঁ আৰু মই ঘৰলৈ যাব বিচাৰোঁ, মোৰ ঘৰ ইয়াত, মোৰ লগত টকা পইচা নাই, এনেকৈ লিখি দিলে হৈ গ'ল। তাৰপিছত ট্ৰেভেলাৰ্ছ ডিটেইলছ, যাত্ৰীৰ তথ্য, নেম অফ ট্ৰেভেলাৰ, যাত্ৰীৰ নাম, মোবাইল নম্বৰ, ট্ৰেভেলাৰ ইমেইল এড্ৰেছ, কেটেগৰিজ, যাত্ৰীৰ যিটো পেচা, কেটেগৰী অফ ট্ৰেভেলাৰ্ছ কি কৰে, পৰ্যটক হয়নে, তীৰ্থযাত্ৰী হয়নে, ছাত্ৰ ছাত্ৰী হয়নে, পেচেণ্ট হয়নে, অন্যান্য, সেইটো যিকোনো হয় তাত আপুনি অপশ্যন নাপালে অন্যান্যত ক্লিক কৰি দিব। জেণ্ডাৰ, আপুনি জেণ্ডাৰ কি হয় তাত লিখিলে হ'ল, আপোনাৰ এজ কিমান হয় সেইটো লিখিলে হ'ল। আপুনি কোনো যাত্ৰী উল্লেখিত ৰোগৰ দ্বাৰা আক্ৰান্ত নেকি, এই যিটো ৰোগ হৃদয় ৰোগ, যিটো কেঞ্চাৰ, কিডনী, লিভাৰৰ কিবা প্ৰব্লেম আছে আপুনি আছে যদি য়েছ, নাই যদি নো। তাৰপিছত প্ৰেজেণ্ট এড্ৰেছ, এতিয়া আপুনি বৰ্তমান ক'ত থাকি আছে, ইণ্ডিয়াতো আছে, ৰাজ্য ক'ত আছে, আপুনি হায়দৰাবাদত আছেনে, UPত আছেনে, বিহাৰত আছে, ক্লিক কৰিলে হ'ল। আৰু কোনটো ডিষ্ট্ৰিক্টত আছে, পিনক'ড কিমান, সেই ঠাইৰ ষ্টেশ্যন কোনটো, পুলিচ ষ্টেশ্যন, ক্লিক কৰিলে হ'ল। আৰু এড্ৰেছটো হুইচ ইউ আৰ ট্ৰেভেলিং টু, আপুনি যাত্ৰা কৰিবলগীয়া ঠাইৰ ঠিকনা, আপুনি অসমলৈ আহিব বিচাৰে, অসমৰ এড্ৰেছটো লিখি দিলে হ'ল, ডিষ্ট্ৰিক্ট লিখি দিলে হ'ল, পুলিচ ষ্টেশ্যন লিখি দিলে হ'ল, পিনক'ড লিখি দিলে হ'ল, চাৰ্কুল অফিচ লিখি দিলে হ'ল। আৰু আপুনি থকা ঠাই বাস কৰে য'ত মানে অসমত, সেই ঠাইটো আৰ্বন হয়নে ৰুৰেল হয়, আৰ্বন মানে নগৰ আৰু ৰুৰেল মানে গাঁও, ক্লিক কৰি দিলে হ'ল আপুনি য'ত থাকে। আৰু ডিক্লেৰেশ্যনত লিখি দিলে আই এগ্ৰিত ক্লিক কৰি মই সংজ্ঞানে ওপৰত উল্লেখিত সকলো তথ্য সত্য, শুদ্ধ আৰু উল্লেখিত তথ্যসমূহ কিবা ভুল ভ্ৰান্তি থাকিলে আইনমতে দণ্ডনীয় হ'ম বুলি মই জ্ঞাত, মই সময়ে জাৰি কৰা স্বাস্থ্য সম্পৰ্কীয় সমস্ত নিৰ্দেশ মানি চলিম। আৰু ৱাৰ্ড ভেৰিফিকেশ্যনত এইটো লিখি তলত ভেৰিফিকেশ্যন কোডটো মাৰি ছাবমিট ক্লিক কৰি দিলে আপোনাৰ এই ই ফাৰ্ষ্টটো ছাবমিট হৈ যাব। ধন্যবাদ।